হাই হেল্ল' নমস্কাৰ আৰু আজি বহুত দিনৰ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল। আৰু আজি মই যাব লৈছোঁ শিমলুগুৰিলৈ। শিমলুগুৰিত মোৰ প্ৰথমে গৈ পিনে এটা মোবাইল কিট ল'বলৈ আছে। MI ষ্ট'ৰ যাম, প্ৰথমে MI মোবাইল এটা ল'বলৈ আছে। তাৰপিছত নেক্সট আমি বজাৰ কৰিবলৈ কিছুমান বজাৰৰ বস্তু কাইলৈ বিশ্বকৰ্মা পূজা, সেইকাৰণে কিছুমান বিশ্বকৰ্মা পূজাৰ কাৰণে কিছুমান বস্তু কিনিব আছে। আৰু এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাইনেলি পালোহি MI ষ্ট'ৰ, আৰু আমি এতিয়া MI ষ্ট'ৰ সোমাই যাম। এতিয়া এটা মোবাইল চাই লওঁ ভালকৈ। আৰু ফোন ফাইনেলি লোৱা হৈ গ'ল, Redmi Note 9। এতিয়া আনবক্সিং কৰিবলৈ যায়। ঠিক আছে, এতিয়া আনবক্সিং কৰা হৈছে। এইটো Redmi Note 9 Note, হয়, অকল অনলি Note 9। only Note 9. এইটো 4GB 64GB হয় নাই? 4GB 64GB ভেৰিয়েণ্ট। মই সদায় ভুল কৰোঁ, এখন ভাল খেলোঁ। তো এতিয়া ফোন লোৱা হৈ গ'ল। এতিয়া আমি যাব ওলাইছোঁ। তো এতিয়া আমি আহিছোঁ মালা চাবলৈ, আৰু এইফালে চাব পাৰে পৰিৱেশ চবফালে। শিমলুগুৰি বিশ্বকৰ্মা বজাৰ কৰিবলৈ আহিছে সকলোৱে বিশ্বকৰ্মা বজাৰ কৰিবলৈ আহিছে। আৰু আমিও চাগে মালা চালা অলপ কিনিম, তাৰপিছত যাম ঘৰলৈ। তো আমাৰ এতিয়া ফাইনেলি বজাৰ কৰি শেষ হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ উভতি। আৰু ঘৰত গৈ ভিডিঅ'টো একেবাৰে এণ্ড কৰিব লাগিব। ঠিক আছে। তো ফাইনেলি আহি পিনে ঘৰ পালোহি, আৰু এতিয়া ভিডিঅ'টো এণ্ড কৰিব লাগিব। চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ঠিক আছে, বাই বাই।